নমস্কাৰ, মহানুভৱতাৰ তথাস্থিতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ আজি মই এক নতুন ঈশ্বৰ তত্ত্বৰ কথাৰে আৰম্ভ কৰিম। সেইটো হৈছে যদুবংশ ধ্বংস। যদুবংশ ধ্বংস কেনেকৈ হ'ল? মহাভাৰতৰ যুদ্ধৰ লগত যদুবংশ ধ্বংস সম্পৰ্ক আছে নেকি নাই আপোনালোকে এই কথাটোৰ পৰাই জানিব পাৰিব। যদুবংশৰ ধ্বংসৰ লগত মহাভাৰতৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও পৰোক্ষভাৱে আছে। কাৰণ পূৰ্ণ কৃষ্ণ ভগৱন্তই সকলো ভূত ভৱিষ্যত বৰ্তমান সকলো তেওঁৱেই নিয়ন্ত্ৰণ কৰি থাকে। যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ হৈছিল, সেয়া পাণ্ডৱসকলক নিমিত্ত মাত্ৰ কৰি শ্ৰীকৃষ্ণই এই যুদ্ধখনৰ গুৰি ধৰিছিল। কাৰণ তাত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল। য'তেই অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'ব তাতেই নাশ হ'ব। আৰু ইতিমধ্যে পৃথিৱীৰ ভাৰ পাতলাই আৰু এটা নতুন যুগ পুনৰুত্থান কৰিবৰ কাৰণে এই ভগৱন্তৰ এয়া নিয়ম বা কৰ্তব্য। য'ত অধৰ্ম থাকিব ত'ত বিনাশ ঘটিবই। সেয়েহে প্ৰিয় দৰ্শক, আপোনালোকে সদায় ভগৱন্তৰ শ্ৰীচৰণত শ্ৰৱণ কীৰ্তন কৰি শুদ্ধ পথত যাবলৈ আগবাঢ়িব। এতিয়া মই আপোনালোকৰ আগত সেইটো অৱগত কৰিম যে যদুবংশ ধ্বংস হোৱা মেইন কাৰণ গুৰিতে হ'ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই দ্বাৰকাত ৩৬ বছৰ কাল ৰাজত্ব কৰাৰ পিছত তেওঁ যেতিয়া ইহলীলা সম্পন্ন কৰিব সময় আহিল, তেতিয়া তেওঁ ভাবিলে কি, যেতিয়া মই অন্তৰ্নিহিত হ'ম তেতিয়া যদুবংশ নিয়ন্ত্ৰণ কৰিব পৰা কোনো নাথাকিব। সেয়েহে তেওঁ সেই যদুবংশৰ মাজত কলহাংঘৃণী লগাই বিনষ্ট কৰাৰ চেষ্টা কৰিলে। এই দ্বাৰকাখন আছিল আকৌ ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত। আৰু তাৰ কাষতে এখন পুণ্যতীৰ্থ আছিল পিণ্ডাৰক নামৰ এখন তীৰ্থৰ স্থান আছিল। তাত ঋষিমুনিসকলে তপ জপ কৰিবলৈ যায় আৰু সেই ভ্ৰমণ কৰিবলৈ যায়। এনেধৰণে যদুবংশ এনেকুৱা আছিল, কালক্ৰমত যদুবংশ অহংকাৰী হৈ উঠিল আৰু ধন ঐশ্বৰ্য বিভূতিয়ে পৰিপূৰ্ণ আছিল। তেওঁলোকৰ মাজত আগৰ অৱস্থা ঠিকেই আছিল, একতা আছিল। তাৰপিছত তেওঁলোকে কি হ'ল, বিভেদ সৃষ্টি হ'ল। তেওঁলোকে মুক্ত জীৱন কৰিবলৈ ধৰিলে, অৰাজকতা সৃষ্টি কৰিবলৈ ধৰিলে। তাৰপিছত তেওঁলোকে কুকৰ্মত লিপ্ত হ'বলৈ ধৰিলে। তাৰপিছত সেই ডেকাসকল উদন্ত আছিল আৰু তেওঁলোকৰ মাজত কৃত্ৰিম নম্ৰতা আছিল। তেওঁলোকৰ আচাৰ ব্যৱহাৰ সমানে বেয়া হ'বলৈ আহিলে। ভদ্ৰতা মুখা পিন্ধি তেওঁলোকে মানুহৰ আগত ভদ্ৰতা দেখুৱাই ভিতৰি তেওঁলোকে অসৎ আছিল। এই বহুত কাৰণত গোট খাই শ্ৰীকৃষ্ণই ভাবিলে, এওঁলোকক বিনাশ নকৰিলে মই অন্তনিয়োগ হোৱাৰ পিছত এইখন চলাবলৈ হয়তো আৰু কোনো নাথাকিব। সেয়েহে শ্ৰীকৃষ্ণই তেওঁলোকৰ মাজতে কাজিয়া কৰি বিনষ্ট কৰিবৰ কাৰণে সেইটো তেওঁলোকে শ্ৰীকৃষ্ণই কৰিলে। এবাৰ ঋষি মুনিসকলে ক'লৈ গৈছিলে, সেই দ্বাৰকাৰ ওচৰত পিণ্ডাৰক নামৰ সেই তীৰ্থখনলৈ গৈছিল। তেওঁলোকৰ ঋষিসকলে তপ জপ, তেওঁলোকে ভগৱানৰ একান্ত ধ্যানত থাকে। তাকে দেখি সেই যদুবংশ দুজন ল'ৰাই কি কৰিলে, এই ঋষিসকলক ভেঙুচালি কৰাৰ মতলবে এজনে স্বামী হ'ল আৰু এজন ল'ৰাই মাইকী ড্ৰেছ পিন্ধি স্ত্ৰী হিচাপে তেওঁলোকৰ ওচৰলৈ গ'ল। পেটতে এটি
কেৰাহী সৰু কেৰাহী বান্ধি মানে গৰ্ভৱতী মহিলাৰ ৰূপ লৈ ঋষিসকলক প্ৰমাণ চাবৰ কাৰণে সেই ঋষি ওচৰলৈ গ'ল। তাত দুৰ্বাসা ঋষিও আছিল, অন্যান্য ঋষিও আছিল। তেতিয়া ঋষিসকলক সুধিলে, ঋষিবৰ আপোনালোকে এই মহিলাগৰাকী পেটত ল'ৰা হ'ব নে ছোৱালী হ'ব কওকচোন বাৰু। তেওঁলোকে ঋষি প্ৰমাণ চাবলৈ গৈছিলে, ঋষিসকল কিমান ধাৰ্মিকতা, কিমান ধ্যানমগ্ন। সেই যেতিয়া ঋষিয়ে কি কৰিলে, সেই দুৰ্বাসা ঋষিয়ে ক'লে, এই কন্যাজনীৰ পেটত ল'ৰাও নহয় ছোৱালীও নহয়, এটা লৌহ মুখৰ জন্ম হ'ব। এই লৌহ মুখলে যদু বংশ ধ্বংস কৰিব। যেতিয়া এই যদু বংশ ধ্বংস কৰিব বুলি ক'লে তেওঁলোকৰ ভয় থৰথৰি লৰি কৃষ্ণৰ ওচৰৰ পালেহি। কৃষ্ণই তেতিয়া ক'লে, ভয় কৰিব নালাগে, যি হ'ব হ'ব। তাৰ দুদিনৰ পিছত বহুত যান্ত্ৰণাত ছটফটাই সেই পুৰুষৰূপী মহিলাগৰাকীয়ে এটা লৌহ মুখল জন্ম দিলে। তেতিয়া ভাবিলে সঁচা ঋষি অভিশপ্ত আমাক ফলিয়ালে, এতিয়া কি কৰা হ'ব। কৃষ্ণই উপদেশ দিলে, তোমালোকে এই লৌহ মুখলখন সাগৰত নি ভাঙি চিঙি চুৰ মাৰ কৰি পেলাই দিয়া। তেতিয়া ভাবিলে হয়, তেওঁলোকে সেইদৰে নি পেলাই সাগৰত সেই লৌহ মুখলখন নি পেলাই চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি নদীত দলিয়াই দিলে। তেতিয়া বাৰিষা কাল আছিল, পানী বহল হৈ আছিল, আৰু এডোখৰ লাষ্টত অৱশিষ্টকণ যিকণ আছিলে ভাঙিব নোৱাৰিলে, সেইকণ নদীলৈ দলি মাৰি দিলে। সেইকণ আকৌ কি হ'ল, এটা মাছে খালে। সেই মাছটো নি ব্যাস এজনে মাছ যেতিয়াতো কিনি নিছিলে বজাৰৰ পৰা, ব্যাসৰ নিয়া মাছটোৰ পেটত সেই মুখলখন পাই তেওঁ ভাবিলে এই মুখলখন লৌহ মুখলখনে তেওঁ এডাল তাৰমানে শৰ বনাব পাৰিব, ধনু শৰ। তেওঁ ধনু শৰ বনালে সুন্দৰভাৱে। ইফালে যদুবংশ এনেকৈ দিন গৈ আছে, ছমাহমান হ'ল আৰু বাৰিষা, পানী শুকাই খৰালি হ'ল। তেওঁলোকে কি কৰিলে, এবাৰ যদুবংশৰ সকলো মানুহ গোট খাই সেই নদীৰ পাৰত বা সাগৰৰ পাৰত তেওঁলোকে প্ৰীতিভোজন কৰিবৰ কাৰণে সকলো গ'ল। সেই নদীখনত যেতিয়া খৰালি পানী শুকাই গৈছিল বা সাগৰখনৰ পাৰবিলাক পানী শুকাই গৈছিল, তাত মাধুৰী বুলি নামৰ এবিধ বন গজি আছিল। সেই যি লৌহ মুখল ঋষিসকলে অভিশাপ দিছিলে, সেই অভিশাপৰ সেই লৌহবিলাকে মাধুৰী বন হ'ল। তাৰপিছত তেওঁলোকে প্ৰীতি ভোজন কৰিলে আৰু মদ পান কৰিলে। কৰি লৈ তেওঁলোকে খাই বৈ তেওঁলোকৰ মাজতে ইটোৱে সিটোৱে অলপ কথাতে তৰ্কাতৰ্কি লাগি কাজিয়া আৰম্ভ হ'ল। কাজিয়া আৰম্ভ হোৱাৰ পিছত তেওঁলোকে ইটোৱে সিটোৱে আকৌ সেই মাধুৰী বনকে উঘালি আনিলে। মাধুৰী বন যেতিয়া উঘালি আনিলে, সেই মাধুৰী বনজন যেতিয়া উঘালি আনে ইটোৱে সিটোক মাৰপিট কৰিলে, তেতিয়া এডাল কঠিন লোহাৰ হৈ মানে থিত দিয়ে। সেই লোহাৰ ইটো মৰিলে সিটো মৰিলে, সিটোৱে সিটোক মাৰিলে, গোটেই যদুবংশ ইতিমধ্যে মৰি চূৰ্ণ বিচূৰ্ণ হৈ তাৰ সাগৰৰ পাৰ উপচি পৰিলে। তেতিয়া আছে শ্ৰীকৃষ্ণ আৰু বলোৰাম। শ্ৰীকৃষ্ণ বলোৰামে দেখি অসহ্য হৈ বলোৰামে নিথৰভাৱে চাইহে আছিল। তেওঁ সেই পাৰতে দেখিলে যদুবংশ শেষ হ'ল, আমাৰো দিন অতিক্ৰম হ'ল। সেইকাৰণে তেওঁ সেই সমাধিত বহিলে। সমাধিত বহি লৈ তেওঁ কি কৰিলে, তেওঁ কপালৰ পৰা এডাল সোণালী ৰঙৰ তিৰবিয়াই থকা সাপৰ দৰে ৰছী ওলাই বাগৰি বাগৰি গৈ গৈ তেওঁ সাগৰত পৰিলে। সিমানতে বলোৰামৰ অন্ত হ'ল। ইফালে থাকিল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই কি কৰিব এতিয়া? শ্ৰীকৃষ্ণই চিন্তাক্লিষ্ট হৈ তেওঁ অনাই বনাই ঘূৰি ফুৰিলে। তেওঁ কি কৰিব? চবটো শেষেই হ'ল যদুবংশ। তেওঁ লাহেকৈ ঘূৰি পকি এজোপা গছৰ ছাঁত তেওঁ আশ্ৰয় ল'লে। তাৰপৰা সেইখিনিতে টোপনি আহিলে। তেওঁ সেই গছজোপা তলতে জীয়ালে। সেই সময়তে
এজন ব্যাধে হৰিণা চিকাৰ পশু চিকাৰ এই কৰি আহি থাকোঁতে দেখিলে যে এই শ্ৰীকৃষ্ণ সেই গছজোপাৰ তলত ভৰিৰ পতাখন সেই চৰণ যুগল পতাখন পদুম ফুলৰ দৰে আকৃতি সুন্দৰ সোণালী ৰঙে তিৰবিৰাই আছিল পহুৰ চকুৰ দৰে। সেই ব্যাধজনে যিডাল এই লৌহ মুখল কাঁড় বনাইছিল সেই কাঁড়ডাল তেওঁ মাৰি দিলে। মাৰি দিয়াৰ লগে লগে শ্ৰীকৃষ্ণ ভৰি পতা দি গৈ নাড়ী ভুৰ সোমাই গ'ল। তেনেকুৱাতে শ্ৰীকৃষ্ণৰ শব্দ শুনি মানুহৰ শব্দ শুনি তেওঁ ব্যাধ ওচৰ পাই দেখিলে যে পূৰ্ণকৃষ্ণ ভগৱন্তক এয়া কি কাম কৰিলোঁ। তেতিয়া ভগৱন্ত সেই সময়লৈকে তেওঁ জীয়তো যোৱা নাছিল। যে ব্যাসে আহি যেতিয়া ক'লেহি মোৰ এইটো কি হ'ল ভুল হ'ল বুলি, তেতিয়া ক'লে ব্যাস তুমি চিন্তা নকৰিবা, তোমাৰ ভুল হোৱা নাই, মোৰ এয়া পূৰ্বজন্মৰ কৰ্মফল। মই ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰ যেতিয়া আছিলোঁ তেতিয়া বালিক মই অন্যায়ভাৱে হত্যা কৰিছিলোঁ আৰু বালিৰ পুত্ৰ অংগদক মই এষাৰ বচন দিছিলোঁ যে এই যুগত মই যি পাপ কাম কৰিলোঁ দাপৰ যুগত তুমি মোক সেই প্ৰতিশোধ ল'বা আৰু তুমি ব্যাধ হ'বা। মই যেতিয়া দাপৰ যুগত শ্ৰীকৃষ্ণ হ'ম এই ব্যাধ তোমাৰ ৰূপী কাঁড়ে মোক হত্যা কৰিব। সেয়েহে কোনো মানুহে ভগৱানো সাৰি যোৱা নাই কৰ্মফলৰ দুখত। কোনো মানুহে যদি কেতিয়াবা বেয়া কৰ্ম কৰে বা ভাল কৰ্ম কৰে এই কৰ্মৰ ফলত সকলোৱে এই পৃথিৱীতেই ভুগি যাব লাগিব আৰু বেলেগ নৰকত ভোগ কৰাৰ উপৰিও এই পৃথিৱীত ভুগিবই লাগিব। সেয়েহে সদায় সকলোৱে সৎকৰ্ম কৰিব লাগে, ভাল পথ ল'ব লাগে, ভাল উপদেশ ল'ব লাগে। প্ৰিয় দৰ্শক, আপোনালোকক আজি মই যদুবংশ ধ্বংসৰ বিষয়ে ক'লোঁ। পৰৱৰ্তী খণ্ডত আৰু নতুন নতুন মহাভাৰতৰ কথাই শাস্ত্ৰৰ কথাই আপোনালোকৰ আগত মই অৱগত কৰিম। ধন্যবাদ। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ।